আজিৰ ভিডিঅ'টিত আমি পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম পাঠ সংখ্যা আৰু প্ৰক্ৰিয়া পাঠৰ 8 পৃষ্ঠাত থকা কিছু কথা আলোচনা কৰিম। ইয়াত দিয়া আছে তলৰ অংকবোৰ ব্যৱহাৰ কৰি 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখোৱা। যে আমাৰ ইয়াত 4টা গণিত দিয়া আছে আৰু প্ৰত্যেকটোতে আমাৰ কি আছে 5টাকৈ অংক দিয়া আছে আৰু সেই অংককেইটা ব্যৱহাৰ কৰি আমি সেই অংককেইটাৰ গঠন কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লাগে। প্ৰথমটো মই কৰি দিয়া আছে। প্ৰথমটো কি আছে অংককেইটা 2 5 7 3 1 আৰু সেইকেইটা ব্যৱহাৰ কৰি আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব দিছিল। এটা কথা চাবা, যেতিয়া আমি কিছুমান অংক ব্যৱহাৰ কৰি আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগে তেতিয়া আমি কি কৰিব লাগে, প্ৰথমে আমি সৰু সংখ্যা বা ডাঙৰ সংখ্যালৈকে সংখ্যাবোৰ লিখি গ'লে সেইটো আটাইতকৈ সৰু সংখ্যাটো পাম আৰু ডাঙৰৰ পৰা সৰুলৈকে লিখি গ'লে সেইটো আটাইতকৈ ডাঙৰ সংখ্যাটো পাম। এতিয়া আমি বিটো চাম। চাবা বিটোত কি আছে 6 0 7 2 4 যে 6 0 7 2 4 আটাইতকৈ সৰু সংখ্যাটো হ'ল কি আমাৰ 0। গতিকে ফাৰ্ষ্ট আমি কি লিখিব লাগিছিল, শূন্যটো লিখিব লাগিছিল, কিন্তু সংখ্যা এটাৰ প্ৰথমে আমি শূন্যটো লিখিব নোৱাৰোঁ। গতিকে আমি কি লিখিব লাগিব, শূন্যতকৈ নেক্সট ডাঙৰ সংখ্যা কি আছে চোৱা 2 আছে। গতিকে আমি প্ৰথমে 2টো লিখিলোঁ। তাৰপিছত কি লিখিম, আমি শূন্যটো লিখিম, 0 লিখিলোঁ। তাৰপিছত ডাঙৰ সংখ্যা কি আছে 4 লিখিলোঁ। 4 পিছত কি পাম আমি 6 আৰু তাৰপিছত পাম আমি 7, অৰ্থাৎ 6 0 7 2 4 লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 20,467। এইবাৰ আমি 6 0 7 আৰু 2 4 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিবলৈ প্ৰথমে আমি কি কৰিম, আমি আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম, ডাঙৰ অংকটো। আটাইতকৈ ডাঙৰ অংক কি আছে, ইয়াত 7 আছে, প্ৰথমে আমি 7টো লিখিলোঁ। তাৰপিছত ডাঙৰ অংক কি আছে 6 আছে, 6 লিখিলোঁ। তাৰপিছত ডাঙৰ অংক কি আছে 4 আছে, 4 লিখিলোঁ। তাৰপিছত ডাঙৰ অংক আছে 2টো লিখিলোঁ আৰু শেষত আটাইতকৈ সৰু অংকটো লিখিলোঁ 0, অৰ্থাৎ এইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 76,420। এইবাৰ আমি 1 6 2 3 4 লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখিম। যে প্ৰথমে আমি কি চাম, 1 6 2 3 4 আটাইতকৈ সৰু অংকটোনো কি আমি সেইটো চাম আৰু সেইকেইটা আটাইতকৈ সৰু অংক হ'ল 1। প্ৰথমে আমি 1টো লিখিলোঁ। এতিয়া 1টোক বাদ দি তাৰপিছত কি থাকিল 6 2 3 4, তাৰে আটাইতকৈ সৰু সংখ্যা হ'ল 2। এইবাৰ 2টো লিখিলোঁ। তাৰপিছত থাকিল আমাৰ 3 4 আৰু 6 বাকী থাকিল, তাৰে আটাইতকৈ সৰুটো হ'ল 3 লিখিলোঁ। তাৰপিছতটো হ'ল 4 আৰু শেষত লিখিলোঁ আমি 6টো, অৰ্থাৎ আমি কি পালোঁ 12,346 আৰু 12,346টো হ'ল আটাইতকৈ সৰু সংখ্যা 1 6 2 3 4 লিখিব পৰা। এইবাৰ আমি 1 6 2 3 4 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম আৰু ডাঙৰ সংখ্যাটো লিখিবলৈ প্ৰথমে আমি কি লিখিব লাগিব, আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লাগিব, ডাঙৰ অংকটো লিখিব লাগিব। আটাইতকৈ ডাঙৰ অংকটো হ'ল ইয়াত 6, তাৰপিছত ডাঙৰ অংকটো হ'ল 4, তাৰপিছত ডাঙৰ অংকটো হ'ল 3, তাৰপিছত ডাঙৰ অংকটো হ'ল 2 আৰু তাৰপিছত ডাঙৰ অংকটো হ'ল 1, অৰ্থাৎ আমি আটাইতকৈ ডাঙৰ সংখ্যাটো কি পালোঁ 64,321। এইবাৰ আমি 2 1 8 9 আৰু 5 লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখিম। এই অংককেইটাৰ ভিতৰত আটাইতকৈ সৰু অংকটো হ'ল 1। প্ৰথমে আমি এখানে 1টো লিখিম। তাৰপিছত সৰুটো হ'ল 2, তাৰপিছৰটো হ'ল সৰু 5, তাৰপিছৰ সৰুটো হ'ল 8 আৰু শেষত থাকিল আমাৰ 9টো, অৰ্থাৎ 12,589টো হ'ল এইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা। এইবাৰ এইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম। তাৰে প্ৰথমে আমি কি লিখিব লাগিব, আটাইতকৈ ডাঙৰ অংকটো লিখিব লাগিব। আটাইতকৈ ডাঙৰ অংক কি আছে ইয়াত 9, তাৰপিছৰ ডাঙৰ অংকটো হ'ল 8, তাৰপিছৰ বাকী থকা এটা ডাঙৰ অংকটো হ'ল 5, তাৰপিছৰটো হ'ল 2 আৰু শেষত হ'ল 1। কি পালোঁ 98,521 পালোঁ আৰু 98,521টোৱে আটাইতকৈ ডাঙৰ সংখ্যা আমাৰ 2 1 8 9 আৰু 5 লিখিব পৰা।